গুড মৰ্ণিং সকলোকে। আজি হ'ল ছেকেণ্ড দিন। এতিয়া আমি পাইছোঁহি মালদা। এতিয়া আমি খাইছোঁ কফি। একাপ কফিৰ দাম 30 টকা। জেউৱে খাইছোঁ, মই নাই খোৱা। কল খাই গ'ল ধুনীয়াকৈ। ৰাতিপুৱা আহিছে মাত্ৰ। এতিয়া চব মুখ চুখ ধুই ব্ৰাছ চাছ কৰি মোবাইল চাই আছে। ৰ'দটো অকণমান ওলাইছে। মালদা আমৰ বিখ্যাত। আম ওলোৱাই নাই বেছি এতিয়া। আজি দিনটো দেখুৱাম বাৰু আপোনালোকক এইটো কালি শুই থাকিলোঁ তাৰপিছত আকৌ আজি নেক্সট দিন আপোনালোকক দেখুৱাম বুলি আহিছোঁ। ট্ৰেইনৰ যাত্ৰাটো বহুত মজা অভিজ্ঞতা। ঠাণ্ডা লাগি আছে, বাহিৰত চাগে বহুত গৰম। আমি এতিয়া ইয়াত ব্লেংকেট লৈ সোমাই আছোঁ। চাই থাকিব। মালদা ষ্টেচন। সমোসা খাবা নে? আমলেট কৰিছে। ব্ৰেড দুটা আমলেট মানে আমলেট এটা দিছে 50। খাবা নে জিও? খাবা নাই? খাম। খাবা? ब्रह्मपुत्र नहीं है रे, वो तो वहाँ पर था। वहाँ था, वो गुवाहाटी में। खत्म हुआ। आसाम का आसाम में रह गया। यहाँ ब्रह्मपुत्र नहीं है। फराका नदी है, फराका। छोटा का उसका नाम है फरक। आसनसोल में तो बहुत देर हो गंगा नहीं रो। 9 रुपये ट्रेन लेट है ना, নাজানো কি নদী। 2.5 घंटा लेट है। पानी पूरा ফুট দেখিছা নাই? ফুট চোন टूट गया क्या? 12 बजे 12:30 ट्रेन है। এইটোত যে অভাৱ নাই দেই। এইটো কাপোৰ বেপাৰীলৈকে আহি গ'ল। কাপোৰ বেপাৰী কি লাগে আপোনাক? এইটো পাছত সেইটো আহিয়ে থাকে। থালি চালি দিছে। এয়া চাহ আহি গ'ল। ঝালমুড়ি छुड़ा भैया बासमती चावल भैया देगी। ঝালমুড়ি बासमती चावल भैया देगी। दुकान मिली तो हाँ पूरी सब्जी দুপৰীয়া ট্ৰেইনৰ খানা। খাই লওঁ। কালি ৰাতিটো মই খোৱাই নাই, এতিয়া কেনেকুৱা হয় নাজানো খাবলৈ। সেয়া ৰাস্তাকে টোপোলা ভাত দিয়ে আৰু ইয়াত চব্জি। কি চব্জি আছে জানো চাওঁ বাৰু। চানা দাইল। এয়া ট্ৰেইনৰ খানা। ইয়াত জলকীয়া, ভোট জলকীয়া, আদা আলু দি খাইছোঁ। ক'লা নেমু, গোল নেমু আৰু কাজি নেমু। পাইছোঁহি দুৰ্গাপুৰ ৰেলৱে ষ্টেচন। অলপতে অকণমান ৰখিছে ইয়াতে, মই দেখুৱাই দিছোঁ। দুৰ্গাপুৰ ৰেলৱে ষ্টেচন। আমাৰ AC ডবা যিহেতু ভিতৰত আছে, মই বাহিৰতে আছোঁ। গা পা ধোৱা নাই, কিবা এটা বেয়া লাগি আছে। তথাপিও দুৰ্গাপুৰ পাইছোঁহি। ভাত পানী খাই মেলি আজৰি। এয়া ৰেল চলিব, আমি আকৌ যাম আকৌ লাহেকৈ। দুৰ্গাপুৰ বহুত ডাঙৰ এটা ষ্টেচন। ৰাতি ধুনীয়াকৈ শুলোঁ 2 ঘণ্টা 3 ঘণ্টামান। জিও হ'লে মুখ চুখ ধুলোঁ, ভাত পানী খাই এতিয়া অকণমান খোজকাঢ়িবলৈ আহিছোঁ বাহিৰলৈ। আইঅ' এইয়া খুৰাছ ইডলি আনিবলৈ গৈছে ন? দাদা
এটা কথা কওঁ ট্ৰেইনৰ ভিতৰত এইটো দাম 2 লিটাৰ তেলৰ দাম 20 টকা মানে লিটাৰ 10 টকা লিটাৰ 10 টকা 1 লিটাৰত হ'লে 20 টকা 1 লিটাৰত 20 টকা চলিছে ইমান গৈছে আসানুচুল জং নেকি সেয়া পাইছোঁহি আমি এতিয়া সময় 1 বাজিছে আমি খাই বৈ ল'লোঁ এতিয়া আমি বাকীবিলাক বাবু শুই আছে আমি এনেকৈ বহি আছোঁ আৰু ইয়াতো বহি আছে আমি দেখুৱাই থাকিম নাজিম হয় নাই গৰম কাপোৰ পিন্ধি আহিব লগীয়া আছে যিহেতু এ চি চলি আছে ঠাণ্ডা বহুত ব্লেংকেট লৈ আছোঁ ন কেনেকুৱা লাগিছে শুনকা আকৌ ভাল লাগিছে ন আজি ছেকেণ্ড দিন আমি কাইলৈ পাই যাম কাইলৈ সন্ধিয়া 7টা 8টা 8:30 মান বজাত পামগৈ কাইলৈ দেখুৱাম বাৰু ৰুম চুম ক'ত থাকিম আজি এইখিনিতে কোৱাচোন খাইছা টেষ্টি ইয়াত অকণমান দেৰি ৰখাই চাফা তাফা কৰিবলৈকে চাগে ৰখাই নগৰ পাইছোঁহি ন যি উঠি কি বন খাইছে এয়া চিপছ খাম এতিয়া আমি চিপছ টাটানগৰ বৰষুণেই দিব নেকি ন খাইছা খোৱা ক্ৰীম ওলাইছে নেকি ঝালমুড়ি ৰ'বা মুড়ি যাবে বুঝিয়া झाल दिया हुआ है हरी मिर्ची दी ये नरकल वो भी देंगे और प्याज और आलू थोड़ा दीजिए बिग टू क्या खाओगी একো নহয় चेंज दिए सर चम्मच नहीं चम्मच नहीं है কোনে খানা আহি গ'ল আমাৰ পূৰা আন্ধাৰ ৰুটি আৰু চব্জি ভাত লৈছোঁ আমি খাই মেলি লওঁ আৰু এইবিলাক জিঅ' ছেকেণ্ড দিনা আমাৰ ৰাতি সাঁজটো দেই খাই বৈ লওঁ খাম আৰু এতিয়া এয়া খানা আনি আছে ৰেলতে অৰ্ডাৰ কৰিছোঁ এইজনী চাওক চব মানুহ শুলে এজনী উৎপাত কৰি আছে নকৰিবা উৎপাত কৰি পিনি সেইফালে চাই আছে সেইফালে চবে শুই আছে এতিয়া